So hey guys, welcome back to our YouTube channel Born for Assam. আৰু এতিয়া গৈ আছো গুৱাহাটীলৈ কাৰণ মোৰ ট্ৰেইনিং আছে গা চা ধুই ললো তো এতিয়া লগ পাই আছো আকৌ ফাৰ্ষ্ট ৰেডি হৈ ললো তো এতিয়া ৰেডি হৈ ললো আৰু এতিয়া গৈ আছো গুৱাহাটীলৈ টাই পিন্ধিব লাগিছিল কিন্তু পিন্ধিব নোৱাৰিলো কাৰণ বহুত গৰম গাইছ আৰু ইমান মানে হেৰি কৰিব ইচ্ছা নাই তো বলক এতিয়া গৈ থাকো আমি তো এতিয়া আহি পালো নাৰায়ণা হস্পিটেল আৰু মানে নাৰায়ণা হস্পিটেল আহিব লগা কাম নাই জেগাখিনি পালো আৰু মোৰ মানে চশমা জোৰ আনিবৰ কাৰণে পাহৰিলো তো পাহৰিলে মানে কি হ'ল চকুত এনেকুৱা ধূলা সোমাই আছে বেছি মানে বহুত বেছি গৰম হয় বহুত ৰ'দ দি আছে তো আহকচোন বলক যাওক আগলৈকে আপোনালোক দেখাই আছো তো গাইছ আইতাকতো ভিডিঅ' কৰিব নাপালো কাৰণ কাকা আহিল লগত তো এতিয়া মাৰ্কেটৰ ভিতৰত আছো ইয়াতে সিহঁতৰ মানে দোকান আছে IT সলিউশ্যন বুলি তো ইয়াৰ লগত আছো ইয়াতে তো এতিয়া আপোনালোক দেখাই আছো আগত চাই থাকক তো এতিয়া দোকানৰ পৰা ওলাই আহিলো নহ'লে ঘৰ পোৱাতে মানে আৰু লেট হৈ যাব তো গাইছ কথা এটা হ'ল যে মানে কেনেকুৱা হ'ল যে আজি জেঠী কাকাটোৰ লগত বহুত মানে জমনি টাইপ হৈ গ'ল মানে কি হ'ল যে সি যেতিয়া গুৱাহাটীত গৈছিল তো ময়ো গৈছিলোঁ ন তো সি বাছত গৈছিল তো বাইক নিয়া নাছিল তো মানে মোৰ লগত আহোঁতে আহিব সুধিলে তো মই তাক ক'লোঁ যে তই যিহেতু হেলমেট আন না জালুকবাৰীলৈকে যাই থাক তো তাক সুধিলোঁ যে তই ক'ত আছে সি ক'লে মালিগাঁৱত আছোঁ আগত কৈছোঁ আপোনালোকক বাইকখন ওলাই তো কি হ'ল মানে মোৰ কাৰণে হাঁহি উঠা কথা হৈ গ'ল মানে তাৰ কাৰণে দুখ লগা কথা হৈ গ'ল বেছি মানে কি হ'ল যে তাক মানে মালিগাঁৱত মই কল কৰোঁতে মানে সি মালিগাঁৱত আছিলে তো মানে মই আছিলোঁ ইনষ্টিটিউটত তো কি হ'ল যে মই ভাবিলোঁ সি আগতে জালুকবাৰী জেগা নলাব ৰখি থাকিব বেচেৰা দিনটো এতিয়া কামত ঘূৰি আছে তো মই অকণমান জোৰত আহিলোঁ তো মানে সি মেইনলি ফাঁচিছিল মালিগাঁও জামৰ কামাখ্যাত ফাঁচিছিল মই কল কৰোঁতে তো কি হ'ল যে মই অকণমান অলপ বেছি জোৰত গ'ল নেকি মানে তাক আকৌ মালিগাঁৱতে মোক ক্ৰছ কৰিলোঁ তো সি বোলে পিছফালৰ পৰা মাতি আহিছিল আৰু কলো কৰিছিল তো মানে মোক কল কৰোঁতে মানে মোবাইলটো মোৰ চাইলেণ্ট হৈ থাকিল আৰু মাতি থাকোঁতে মই শুনা নাপালোঁ বাইক চলাই যিহেতু তো মানে আহি কাৰণে মই কি কৰিলোঁ ফ্লাইঅভাৰ ক্ৰছ কৰি কাৰণে একদম পূৰা জালুকবাৰী মানে আগত ৰখি থাকিলোঁ মই গম পোৱা নাছিলোঁ যে বাছবিলাক তাৰমানে জালুকবাৰী নাপাওঁতে যাতে ৰখাই দিয়ে বুলি মই ভাবিছিলোঁ বাছ আছে দেখোন আগত ৰখি আগলৈকে আহিব তো বেচেৰা কি হ'ল যে সি মোৰ কাৰণে নামিলে
নামি গ'লে ক'লে যে ৰাহুলটো কৰিছোঁ তোক দেখা নাইচোন মই। তো মই ক'লোঁ যে মই একদম ফ্লাইঅভাৰৰ কৰিছোঁ, তই কৰিছ মই ফ্লাইঅভাৰ পিছত মইতো এতিয়া ঘূৰি যাব নোৱাৰোঁ। বেজাৰে কি কৰিলে সি বেগ চেগ লৈ কেনে একেবাৰে গোটেই ফ্লাইঅভাৰখন সি খোজকাঢ়িব লগা হ'ল। আহি কেনে যি গালি পাৰি আছে গাইজ কি ক'ম। তো এইখনে আছিল মোৰ স্কুল আদৰ্শ জাতীয় বিদ্যালয় বিহদিয়া। আৰু এতিয়া এইখন স্কুল বহুত মানে ডাঙৰ ভাল মানে হাই ছেকেণ্ডেৰী হ'বলৈ যাই আছে। বহুত মানে চিম্পল হৈ গ'ল, বেয়া নাপাব। আমি আগলৈকে আৰু ভাল ভাল ব্লগ আনিবৰ কাৰণে চেষ্টা কৰিম, ডিফাৰেণ্ট ব্লগ দেখাবৰ কাৰণে চেষ্টা কৰিম। কিন্তু আমি ভিডিঅ'টো যিহেতু নতুন সেইকাৰণে মানে ব্লগ কণ্টিনিউৱাছলি আপলোড দিবৰ কাৰণে চেষ্টা কৰি আছোঁ। তো ভিডিঅ'টো যদি ভাল লাগিছে ছাবস্ক্ৰাইব কৰি দিব প্লিজ গাইজ, ছাবস্ক্ৰাইব কৰি দিব। আৰু अबे जल्दी बोल, कल सुबह पनवेल निकलना। হাত এখন আছে গাইজ, তো হাত চুল কৰিব নোৱাৰো। ভিডিঅ'টো চাই যদি ভাল লাগিল ছাবস্ক্ৰাইব কৰি থৈ দিব চেনেলটো প্লিজ গাইজ, ছাবস্ক্ৰাইব কৰি থৈ দিব, লাইক কৰিব, কমেণ্ট কৰিব। আৰু এটা কথা কওঁ গাইজ, নেক্সট ভিডিঅ'টো চাগে আমাৰ নাইট কেম্প হ'ব আৰু বহুত মানে ইণ্টাৰেষ্টিং ভিডিঅ' আহিব, মানে বহুত ধুনীয়া লাগিব গাইজ। নাইট কেম্প যিহেতু, আৰু বৰষুণ দিব বুলি সিদিনাখনে আশা কৰিলোঁ, বৰষুণ দিলে আৰু ভাল লাগে। তো লগ পাই আছোঁ আকৌ সিদিনা। টিল দেন টাটা বাই বাই, জয় আহক।